আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ কেইবাটাও মহাবিস্ফোৰণ ঘটাইছে। জুবিন গাৰ্গৰ হত্যাকাৰীক চিনাক্ত কৰা হৈছে। জুবিন গাৰ্গক কোনে হত্যা কৰিছিল, জুবিন গাৰ্গৰ হত্যাকাৰী কোন, এনে বহু জল্পনা কল্পনা অসমৰ জনতাৰ মনত উত্থাপন হৈ থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ মুখ খুলিছে। জুবিন গাৰ্গক কিদৰে হত্যা কৰা হৈছিল, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰে কোন কোন জড়িত হৈছে, কেতিয়াৰ পৰা জুবিন গাৰ্গক হত্যাৰ বাবে পৰিকল্পনা কৰা হৈছিল, মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে। আৰে দিছ ইজ অন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা, ইয়াত হয়তো আমাৰ কোনো ডাউট নাই। যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল। কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে, আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি? নমস্কাৰ, আহিলে ডাঙৰ খবৰ। জুবিন দাক হত্যা কৰা এজন আছিল আৰু 4-5জনে সহায়কাৰী আছিল। জুবিন দাক কেনেকৈ মাৰিব লাগে, জুবিন দাক কেনেকৈ হত্যা কৰিব লাগে হেল্প কৰা 4জন আছিল আৰু এজনে জুবিন দাক মাৰিছিল। এইটো কথা বিচাৰি আছে, এইটো উল্লেখ কৰিছে, ঘোষণা কৰিলে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। হয়, আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চালে বুজি পাব, সম্পূৰ্ণকৈ আপোনালোকে তদন্তৰ বাবে গম পাব যে আজি পোনপ্ৰথমৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হত্যাকাণ্ড বুলি এইটো সঁচাকৈ মাৰ্ডাৰ বুলি আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিলে। ঠিক আছে, আপোনালোকে গমে পাইছা। আৰু আজিয়ে নহয়, আমি জুবিন দা যেতিয়ালৈকে ছিংগাপুৰত মৃত্যু হৈছিল এইটো আমি শুনা পাইছিলোঁ নিউজত, সেইদিনাৰ পৰা আমি ভাবিছোঁ যে এইটো কোনো দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ড বুলি আমি আগৰ পৰাই সকলো লোক, সকলো ৰাইজৰ সকলোৱে কৈ আছে এইটো হত্যাকাণ্ড বুলি। কিন্তু কি কয়, বিজেপি চৰকাৰ বা কোনোবা কংগ্ৰেছ চৰকাৰ এইবিলাক তুলনা নকৰিব বুলিও জুবিন দাই যেতিয়া জিন্দা আছিলে তেতিয়া কৈ দিছিলে। জুবিন দাৰ কাৰণে পলিটিক্সৰ ৰাজনীতিক লাইনত লৈ আছে মামাই, এইবিলাক কথা কৈছে অখিল গগৈ ডাঙৰীয়া, বা অখিল গগৈ ডাঙৰীয়া কৈছে মামাই পলিটিক্স লাইনত জুবিন দাক লৈ আছে। হত্যা বুলি কোৱা কাৰণে আমাৰ মামাক আক্ৰমণ কৰিলে, এই কথাটো মামাই নিজে ক'লে। আপোনালোকে নিউজত চাব, এতিয়া চাব। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেল নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি গম পালে 10 তাৰিখে ন্যায় পাব, এইটো ক'লে মামাই যে 10 তাৰিখে কোৰ্টলৈ অনা হ'ব চেমকানু সিদ্ধাৰ্থ শৰ্মাক। সঁচাকৈ আমি জুবিন দাক হত্যা কৰা বুলি গম পালোঁ। এতিয়া কি শাস্তি দিবলৈ লাগে চেমকানু আৰু হত্যাকাৰী 5-6 গৰাকী, চেমকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু অমৃতপ্ৰভা মহন্ত, আৰু এজন কোন আছিলে আপোনালোকে কমেণ্ট কৰি জনাব। ঠিক তেনেদৰে তদন্তৰ পৰা আমাৰ ছিংগাপুৰৰ পৰা পষ্টমৰ্টম ৰিপৰ্টটো আহি গ'ল আৰু মামাই আজি ক'লে যে এইটো মই বাৰে বাৰে কৈ আছোঁ হত্যাকাণ্ড বুলি, কোনো দুৰ্ঘটনাৰ কথা নহয়। ঠিক তেনেদৰে কথা ক'লে, চাই ল'ব বাৰু আপোনালোকে নিউজত মামাই চিঞৰি কি কথা ক'লে চাই ল'বা। অখিল গগৈ ডাঙৰীয়াও আছে, কোনো কথাৰ মতে কথা লাগি আছে, আপোনালোকে চাই ল'ব। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব, আৰু জৰুৰকৈ নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, চাই লোৱা। যিদিনাখন তদন্ত ৰিপৰ্ট আহিব, চাৰ্জশ্বিট আহিব, সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট, বেলেগ কথা। কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব, মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে। আৰে দিছ ইজ অন ৰেকৰ্ড, এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা, ইয়াত হয়তো আমাৰ কোনো ডাউট নাই। যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল। কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে, আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি? মইতো হত্যাটো হত্যাই ক'ম। ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, এণ্ড উইল ফলো মাৰ্ডাৰ কেছ। আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো। এজনে মাৰিছে, আনকেইজনে সহযোগিতা কৰিছে। So we have booked 4 to 5 people on murder case. ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই।
আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিন দাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিউৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটি দুখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গ'ল এণ্ড উই কুড এৰেষ্ট সিদ্ধাৰ্থ ইমিডিয়েটলি জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন উই হেভ এৰেষ্টেড অলমোষ্ট অল দ্য একিউজ আৰু আজিলৈকে কোনেও বেল পোৱা নাই বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যিটো এভিডেন্স কাৰণ অল দিজ এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত সহি মাৰি দিল্লীলৈকে পঠাইছো কাগজ সো আই এম এৱেৰ today officially because investigation is completed MHR pra অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে this investigation will not be completed আৰু তাত কৈছে আপোনালোকে কিয় মাতিছে আজি গুটেই ঘটনাটো হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যিটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুখুদো আমি ইয়াত কি আৰ্গুমেন্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যাম কানু মহন্তই শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত সব খালি এসআইটি বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যিটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেন্ট দিব that is a job of a court but I have faith in my team যে আমাৰ টিমে প্ৰফেশনালি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰি জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল বিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে প্ৰথম চাৰ্জশিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান
আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছোঁ কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে দ্য ষ্টৰী বিগিন ফ্ৰম বিফৰ কোভিড দ্য ষ্টৰী বিগিন আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেইকাৰণে মই এছআইটি কৈছোঁ যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত expand the inquiry যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা এছআইটি তদন্ত নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছোঁ যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছোঁ and will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাব প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন সকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম গানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আচ্ছা জুবিনদাৰ বাবে মাথো পলিটিক্সৰ কথা আহি আছে মামাও কয় অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াও কয় বিজেপি চৰকাৰৰ পৰা জুবিনদাৰ ন্যায় লৈ ৰাজনীতি কৰি আছে এতিয়া আমি কোন এজনক কম যে বিজেপি চৰকাৰে ৰাজনীতি কৰি আছে জুবিনদাৰ কাৰণে না কংগ্ৰেছ চৰকাৰে কৰি আছে সেইবিলাক আমাক নালাগে আপোনালোকেও কামটো কৰি যাওক ইলেকশ্যনৰ বাবে কিন্তু জুবিনদাৰো কামো ন্যায়টো অতি সোনকালে কৰি যাওক ঠিক আছে এটা কাম নহয় দুটা কাম কৰিব কিন্তু জুবিনদাৰ লগত জড়িত তুলনা নকৰিব পলিটিক্স এইবিলাক আমি বিচাৰোঁ অতি সোনকালে ন্যায় পাব অতি সোনকালে ন্যায় লাগিব সেইটোৱে আমি অপেক্ষা কৰি আছোঁ ঠিক আছে ডিচেম্বৰ মাহত পাবই লাগিব ন্যায় নহ'লে ৰাইজৰ ৰজাসকলে এটা সঠিককৈ এটা দায়িত্ব লোৱা হ'ব যে কেনেকৈ ন্যায় পাব লাগিব ঠিক আছে আৰু মানুহে কৈছে বহুত মানুহে নেপালৰ দৰে অসমত হৈ যাব হাকাৰ কিন্তু কি কৈছে আমাৰ মামাই নেপালৰ দৰে অসমত মই যেতিয়ালৈকে CM হৈ থাকিম তেতিয়ালৈকে কোনো দেউতা মা বাপেৰে আহিলেও মই নেপালৰ দৰে কৰিব নিদিওঁ এইবিলাক কথা ঘোষণা কৰিলে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঠিক আছে ভিডিঅ'টো এইখিনিতে ৰাখিলোঁ
যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ' চাই আছা কমেণ্ট কৰি জনাব ছাবস্ক্ৰাইব কৰি ৰাখিব এইটো পোনপ্ৰথমে কোৱা হ'ল আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব ঠিক আছে নেক্সট আপডেট লগ পাম বাই বাই